ছাগলীটো বিক্ৰী কৰাৰ লগে লগে মানুহজনীয়ে বেছিকৈ কাহিছে মানে ফাৰ্মাচীলৈ লৈ যাব লাগে বহুত দিনৰ পৰা কৈ আছিলোঁ পইচাকেইটা পোৱা দেখিলে নহয় ৰক্ষা নাই এতিয়া যাব লাগে মই কিবা এটা কৰিম বুলি ভাবিলে মানে কিবা এটা হ'বই মোৰ জীৱনত সেইটো ঘটি আছে মানে বিয়া পতাৰ পৰা ছাগলী বিক্ৰী কৰিছোঁ যিখন কাহিছে তাৰপৰা কৈছে বোলে গধূলি লৈ যাবি বোলে মোক কৈছে ফাৰ্মাচীলৈ মই বোলো ওলাবি আকৌ বোলো কাষৰ ঘৰৰ পৰা চাইকেল লৈ তেতিয়া দিনত চাইকেল গৈ ফাৰ্মাচী মুখত ৰলোগে তাৰপৰা কৈছে বোলে মোক বোলে ORS এটা দিবিচোন খাবলৈ বোলে নেলুডল শুকাই শুকাই গৈছে বোলে দেখা নাই মানুহজনী কাহি কাহি কিমান শুকান হৈ পৰিছোঁ মোক কৈছে তই বোলো ORSটোৰ দাম কিমান নাজানো বোলো হে ORSটো এনে পাই নি বোলো খাবলৈ বোলো হে ছাগলীটো বিক্ৰী কৰি ধ্বংস কৰি দিবলৈ চব বোলো মই তাতে লাগি গ'লো তাৰপৰা মোক কাহি আছে তাৰপৰা সেই বোলো মেংগ' এটা খাবি 10 টকা ল'ব বোলো মেংগ'টো সেই বুলি ক'লো তাৰপৰা কফ চাপ এটা কিনিবলৈ গ'লোঁ কাঢ়ি থকা মই বোলো সেই ফাৰ্মাচী ল'ৰাটোক ক'লোঁ বোলো কফ চাপ দেখা বোলো কেনেকুৱা আছে তাৰপৰা দুটা কোৱালিটি দেখাইছে দেই এটা দাম 83 টকা বোলে এইটো 50 টকাতে দিম আৰু এটা মই বোলো এইটোনো কেলে 83 টকা হ'ল এইটো কেলে 50 নো দাম দেখোন একেটাই নামটো তো সি কৈছে নহয় এইটো বোলে সেই ডেট যোৱা বোলে 50 টকাটো ডেট গ'ল বোলে ইটো বোলে সেই ডেট যোৱা নাই এতিয়া কোনটো লৈ আকৌ বোলো ডেট যোৱাটো দে বোলো 50 টকাৰ ডেটৰ ঢাকন খোলা নাই নহয় বোলে নাই খোলা হ'ব দিলে এই মানুহজনী সি তাৰ আগতে গৈ পিনি পুতুককৈ মই বোলো তো ORS লিখিয়াই মেংগ' এটা খুৱাই থৈ আহিলোঁ 10 টকা লৈছে তাৰপৰা সেই তাই কিহেঁতে বহি আছে নামি দিয়া নাই আউজি পিনি এনেকৈ তাৰপৰা মই সেই গ'লোঁ তাৰপৰা বোলো সেই ফাৰ্মাচী ল'ৰাটোক কৈ গেছৰ টেবলেট কেইটামান লৈ আহোঁ গেছো হৈ থাকে নহয় মানুহজনী ভাগ সেই জাষ্ট গৈ মই তাৰ ৰৈছোগৈহে কাউণ্টাৰটোৰ ওচৰত তাৰ বোলো গেছৰ টেবলেট বুলি কোৱাৰ লগে লগে এনেকৈ চাইছোঁ মোৰ কাষত বগী ইমানজনী হ'ল ছোৱালী 8 বছৰ নে 9 বছৰ হ'ল তাইক মই বগীক লগ পোৱা নাই দেই গাঁৱত থাকোঁতে যি মোৰ লগত তলে তলে খেল এটা চলি আছিলে তাৰপৰা তাই মোলৈ নাহিলে কি বেয়া পালে নাজানো গুচি গ'লোঁ বগী ৰৈ আছে মোৰ কাষত ছোৱালীজনী নুদুকিকৈ বোলো এজনী বগী ছোৱালী নহয় জানো বগীয়ে মোক চিনাকি কৈ দিলে নহয় এজনী তাই ছোৱালী ইমান ধুনীয়া বোলো মোৰ মৰম লাগি গৈছে না মই বোলো কিবা এটা দি দে বোলে খাবলৈ সেইটো ক'লোঁ ফাৰ্মাচী ল'ৰাটো ক'লোঁ বোলো কিবা এটা খাবলৈ দি দে বোলো সি ভিতৰলৈ গৈ এনেকৈ ঘাপকৈ টানি ORS এটা দিলে নহয় মই বোলো চেচ মই ভাবিছিলোঁ কফ হ'লে যে খাই এই মটনটো ভিক্স মটনটো দিব বুলি আহিছিলোঁ দুটা দিব বোলো টকা যাব এতিয়া 45 লাগি গ'ল তেতিয়া কি কৰিবি এতিয়া মানুহজনীয়ে চাই আছে নহয় 4 নলমান আঁতৰ পৰা কেৰিয়াখনত মানে মানুহজনী ORS নিদিলোঁ মেংগ' দিলোঁ 10 টকা দি তাত বগী ছোৱালীয়ে পাই গ'ল 45 ৰুপিছৰ মাল কি কৰিব ইমান খুচিছে ফুটুৱাবলৈ ফুটুৱাব পৰা নাই তাৰপৰা মই বোলো মাকো ক'লোঁ ফুটুৱাই দিয়া আকৌ বোলো তাৰপৰা বগীক মই মানে সঁচাতে দেখি পিনি বহুত মানে বোলো সৰিয়হ পাইছ এবাৰ তাইক কৈছোঁ এবাৰ বোলো সৰিয়হ পালি তহঁতি বোলো সেই বুলি কৈছোঁ তাই কৈছে পালোঁ বোলে কেনেকৈ জানিলে মই বোলো তোৰ নাক আৰু ভৰিকেইটা দেখিয়ে গম পাইছোঁ বোলো ভৰি ফাটনি ফাটি আছে একেবাৰে প্লাষ্টিকৰ চেণ্ডেল পিন্ধি আহিছে গুহা নাই একেবাৰে ফাটি নাকে মুখে গোটেই মানে ময়লা এনেকুৱা টাইপ মানে ধুই আহিছে যদিও মানে চাবোন তাবোন মৰা নাই থাকে তাৰ জিলিঙনিটো আছে সৰিয়হ মই বোলো সৰিয়হ পালি থাকে এবাৰ তাৰ কেনেকৈ জানিলে বোলে মই বোলো অকৰা পাইছ মোক মই সেইবিলাক জানো বোলো সৰিয়হ পাইছ যেন লাগিছে ছোৱালীজনীও সৌ যদিও তাই গুহা আৰম্ভ কৰিছে ফাটিবলৈ তাইও মায়ে নহয় সৰিয়হ থাকে তাৰপৰা মোক তাৰপৰা বোলে ফুটুৱাব লৈছে ফুটাব পৰা নাই মই বোলো দে মই ফুটুৱাই দিওঁ বোলো বগীক ক'লোঁ আমাৰ তাই চাই আছে এনেকৈ মই পটককৈ ফুটাব পাৰোঁ নহয় বস্তু ভাটককৈ ফুটুৱাই পিনি তাইক এনেকৈ খাব দিলোঁ তাই কৈছে বোলে সেই ছোৱালীজনীক কৈছে ৰ বোলে মই 2 সোপামান মাৰি লওঁ বগীয়ে কৈছে তাৰপৰা মই বোলো মা বুলি এনেকৈ দিছোঁ তাই হাতত কিবা কিবি আছিলে যে গতিকে মানে তাই হাত নেপাতিলে মোৰ হাতৰ পৰা এনেকৈ হুহা মাৰি দিলে মোৰ সৰুতে ছাগলী পোৱালি হেৰি খোৱা লিখা মনলৈ ভাৱ আহি গৈছে এই দুখ দানি যে খুৱাওঁ সৰুতে মাক মৰিলে তেনেকৈ বগীয়ে যিখন টানিছে চুপকৈ নাকটো প্ৰতিভা এনেকৈ সোমাই গৈছে টানোতে বৰ জোৰ দি টানিছে মানে
ঐ হে চিনটো আমাৰ তাই দেখি আছে নহয় ঐ বোলো কলিজাখন খালি ঐ বগী তই ধুই ল'ব নোৱাৰিলি নে বোলো কালা ৱাছটো দিওঁতে মোৰ যেনে কলিজাটো খাওঁ বুলি কৈছিলে এতিয়া বোলো একেবাৰে চেচ কৰি পেলালি তই বোলো তই ধুই পিনি চোপাটো মাৰিলে কি হয়নো এনেকৈ থাকিলোঁ ইজনীয়ে 3 চোপামান মাৰি দিলে আই ঐ সিফালৰ পৰা আমাৰ তাই দেখিলে ৰাম ৰাম চকুকেইটা কালা ডাঙৰ হৈ গৈ আছে মই ওলাই আহিব পোৱা নাই নহয় বগীপা যি আহো মানে মা কচম মোক এইটো ফাটো গ'লগৈ আমাৰ তাইও প্লাষ্টিকৰ চেণ্ডেলে পিন্ধি থাকে পাছফালে গৈ উঠোৱা বুলি কৈছোঁ হে নুঠো বোলে যা বগীক লৈ যা বোলে বগী মানে সেই তাইক লৈ যা বৰকে নাম চামবিলাক নাজানে আই বগীও তই যদি সঁচাকৈ আহিলেহেঁতেন আজি কপ চেপ কিনিবলৈ মই তোক লৈ আহিলোহেঁতেন নহয় বোলো দেখিছ নাই এতিয়া মোৰ গতিক কি হৈছে বোলো তেনেকৈ গৈ ফুচুলাই মেলি উঠাই দিলোঁ আই ঐ চাইকেলৰ পৰা জঁপিয়াই দিওঁ কয় আই ঐ মানুহজনী বোলো কেলৈ তেনেকুৱাখন কোৱা বাৰু মই বোলো এতিয়া বুজাব নোৱাৰো নহয় বগীক এনেকুৱা কৰিলোঁ তেনেকুৱা এইজনীনো এনেকৈ খাই দিয়া কথা নে ছাগলী তুলিকাকৈ ছাগলী পোৱালিলে চুপ মাৰিছে আই বোলো কাইলৈ এইজনী বোলো ঘৰ পাই পিনি মানে কপ চেপ খাব ধৰিলে ভাল হোৱা নাই কেইবাদিনো খাইছে ভাল হোৱা নাই কোনেনো কেলা ডেটটো চাই পিনি কৈ দিলে এইটো হেনো ডেট যোৱা মাল ঐ উকাব লাগি গ'ল নহয় ঐ ডেট যোৱা মাল খুৱাইছ বোলে মোক ডেট যোৱা মাল খুৱাইছ বুলিতো লাগি গ'ল উকাই মোক খং উঠি গ'ল নহয় কি ডেট যোৱা মালৰ কথা ক'ব লাগিছে বোলো তোক কেলা ডেট থাকোঁতে আনিছিলোঁ বোলো তই জিৰ' হৈ থাকোঁতে আনিছিলোঁ দেখোন তোৰ ডেটটো তেতিয়া যোৱা নাছিলে নহয় এক্সপায়াৰী হোৱা নাছিলে নহয় বোলো এতিয়া মোক কেলে কাঢ়ি আছ বোলো মা কচম কেইবাদিনো ভাত নিদিলে